হাই ফ্ৰেণ্ডছ, আজি মই বনাম ওলকচু আৰু মুৰ্গী মাংসৰ জাল। আইতাহঁতে কৈছিলে বোলে মুৰ্গী মাংস আৰু ওলকচু ভাদ মাহত খাব লাগে, গতিকে ভাদ মাহ চলি আছে, গতিকে আজি মই অকণমান ওলকচু বনাম বুলি ল'লোঁ। আৰু মই অকণমান মুৰ্গী মাংসও আনি লৈছোঁ। এয়া মুৰ্গী মাংসখিনি মই ভাজি লৈছোঁ। ইয়াত মই অকণমান তেল, অকণমান আদা নহৰু জালুকৰ গুড়া দি পিনে ভাজিছোঁ এয়া, আৰু জ্বলা অকণমান সৰহকৈ দিছোঁ। এতিয়া মই ইয়াত বইল কৰি লোৱা কচুখিনি ঢালি দিছোঁ। এয়া মই কচুখিনি আধা বইল কৰিছোঁ, পূৰা বইল কৰা নাই, কাৰণ মই আকৌ কচুখিনি সিজাব লাগিব, গতিকে মই কচুখিনি আধা বইল কৰিছোঁ। এতিয়া এইখিনি গোটেইখিনি ভালকৈ মিলাই লৈ মই এইখিনি অকণমান সময়ৰ কাৰণে ভাজি ল'ম। এয়া ইয়াত মই নিমখো দি দিছোঁ। এয়া এইখিনি মোৰ ভাজা হৈছে। এতিয়া ইয়াত মই গৰম পানী দি দিম। এয়া গৰম পানী দি দিছোঁ। গৰম পানীখিনি দি মই এইখিনি যিখিনি অকণমান সিজিব বাকী আছিলে সেই গোটেইখিনি ভালকৈ সিজাই ল'ম। ইয়াত মোৰ চব দিয়া হৈ গ'ল। ইয়াত মই কিন্তু হালধি নিদিওঁ। এয়া মোৰ তৰকাৰীখিনি ৰেডি হৈছে। ইয়াত মই আগতে কৈছোঁ অকণমান তেল, আদা নহৰু জালুকৰ গুড়া জলকীয়া আৰু নিমখে দিছোঁ। বাকী মই একো মা মছলা দিয়া নাই আৰু হালধিও দিয়া নাই। আৰু মই মুৰ্গী মাংস কিন্তু লোকেল ইউজ কৰা নাই, মই ব্ৰইলাৰ মাংসহে ইউজ কৰিছোঁ। মই লোকেল মুৰ্গী নাপালোঁ। এইখিনি মোৰ তৰকাৰীখিনি ৰেডি হৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এয়া ফ্ৰেণ্ডছ, মোৰ আজি কচু আৰু মুৰ্গী মাংসৰ জাল ৰেডি হৈ গ'ল। এয়া গৰমে গৰমে খাবচোন, বৰ মজা লাগে। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ। হাই